আকৌ আমি ঘোষণা কৰিবলৈ ওলাইছোঁ। আমাৰ গাঁৱৰ সকলো নিবাসী কামচলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জতিন ফুকনেৰে গোৱাসকলৰ নৃত্য যথেষ্ট আনন্দিত হৈ উদগনি হিচাপে সমূহ গোৱাসকলক নগদ 200 টকা এটা উদগনিমূলকভাৱে দিব বিচাৰিছে। আমি আপোনাৰ খবৰ সকলোকে মই সেৱা জনালোঁ। আমি অসমৰ কলা কৃষ্টি ৰক্ষাৰ বাবে আমাৰ গাঁৱৰ কৰ্মত ল'ৰা ছোৱালীসকলে যি আজি কৃষ্ণৰ প্ৰদৰ্শন কৰিলে তাৰ প্ৰতি মই সকলোলৈকে মই আন্তৰিক দিহা ভৰা অনুৰোধ জনালোঁ। লগতে তেখেতসকললৈ এইধৰণে আগলৈকো এই আমাৰ যিটো অসমীয়া কলা কৃষ্টি ৰক্ষাৰ সংখ্যালঘুৰ যিটো প্ৰভাৱ সেইটো ৰক্ষা কৰি যাবৰ কাৰণে তেখেতসকলক উদগনি হিচাপে মই ক্ষুদ্ৰমান এটা উপহাৰ আগবঢ়াইছোঁ
আশা কৰিছোঁ তেখেতসকলে ভৱিষ্যতে তেখেতসকলৰ উজ্জ্বল হওক এই কামনা কৰি মই তেখেতসকলৰ ওচৰত এই ক্ষুদ্ৰ উপহাৰ দি আগবঢ়াইছোঁ।